Celeb Travels Season 3. Season 3 Super Hits 93.5 Red FM od mos apnar khore pahi eya hoise U-turn Celeb Travel Season 3 and Season 3 mur koite ase Montu Moni Saikia. So Montu Moni last segment to hoise say it or beat it. ঠিক আছে ইয়া তুমি আনসার টু দিব লাগিব যদি ইমান চিন্তা কৰি মানে একচুয়ালি কথাবোৰ ইমান পটাপট হৈ গৈছে মই ভাবি আছো কি কৰিম একদম চিন্তাই নকৰিবা এটা আৰামছে সময় লোৱা একদম কথাই নাই সো আনসাৰটো দিব লাগিব যদি তুমি দিব নিবিচাৰা তুমি বিট বুলি কবা মানে তুমি আনসাৰটো দিব নিবিচাৰা কিন্তু তুমি অকল এটা কোৱেশ্চন হে বিট কৰিব পাৰিবা তোমাৰ কাৰণে এটা কোৱেশ্চন ৰেডি ওকে মন্টুৰ লাইফৰ প্ৰথম ক্ৰাশ সেলিব্ৰিটি বাদ্দি প্ৰথম ক্ৰাশ কোন আছিল আৰু তাৰ নাম কি আছিল নামে জানে ক'লো উপাধিটো নকলে হ'ব পাৰে সেই নামৰটো বহুত ছোৱালী হ'ব জীৱনৰ প্ৰথম একদম জীৱনৰ প্ৰথম দেই প্ৰথম মই স্কুলিং কৰি আছো তেতিয়া ক্লাছ 10 ওকে পৰি ওকে ক্লাছ 10 ঠিক আছে নামটো কলাই দিছা নি বাৰু নাই নাই একদম পৰি মই কিন্তু তেতিয়া মই সৰুৱাকে গানো লিখিছিলো মানে আৰম্ভ কৰিছো তেতিয়া কবিতা গান তেতিয়া এই পৰি গানো লিখিছিলো গান ওলালে আচ্ছা এনেকুৱা এটা চব্জি মনটো যেটো তুমি খুব বেয়া পোৱা আৰু মানুহৰ ঘৰত ভাত খাবলৈ মাতি তোমাক সেই চব্জিটো দিলে তোমাৰ খুব বেয়া লাগি যায় মুডে অফ হৈ যায় কিবা বেয়া পোৱা চব্জি আছে মোৰ খোৱা বোৱাত ইমান বাছ বিচাৰ নাই সব খাব পাৰা আৰু সব খাব পাৰো কিন্তু তাৰ ভিতৰত মই এই সালাড কেঁচা সালাডটো বনাই দিয়ে কিন্তু বহুতে আৰু খালে ভালো বুলি কয় কিন্তু মই নাখাওঁ মই বেয়া পাওঁ কিবা নাজানো সালাড বেয়া মই সালাডটো একদম নচুৱেই ওকে আৰু মানুহৰ শৰীৰৰ তোমাৰ ফেভৰেট পাৰ্ট কোনটো হিউম্যান বডিৰ ফেভৰেট পাৰ্ট কোনটো তোমাৰ মানুহৰ শৰীৰৰ মানে সবতকৈ ভাল লগা ডেফিনেটলি মুখমণ্ডলটো ভাল হ'বই লাগিব ওকে এতিয়া মই তোমাক পাঁচটা এডজেক্টিভ কম সেই পাঁচটা এডজেক্টিভৰ তুমি কোনটো হয় ক'ব লাগে নাই আৰু এটা কথা মই শৰীৰত বুলি ক'লে আচলতে শৰীৰৰ মানে বহুত কথা থাকে মন দেখিবলৈ ভাল হ'লেও নহ'ব আচলতে মনটো ভাল হ'ব লাগে সো ওকে ফাৰ্ষ্ট এডজেক্টিভটো হৈছে এৰোগেন্ট এণ্ড ইমোশনেল কোনটো হয় তুমি এৰোগেন্ট নে ইমোশনেল মই বহুত ইমোশনেল ওকে কম্পিটিটিভ নে সেলফিশ মই সেলফিশ নহয় কম্পিটিটিভ ডেফিনেটলি কম্পিটিটিভ হয় কিন্তু এইটো নিজৰ মতে নিজৰ লগত ওকে হট এণ্ড ফ্লাৰ্টি কৰিলে মই নিজৰ যিটো মিউজিকৰ পৰা অসমৰ ৰাইজে চিনি পাইছে ইয়াৰ পৰাই মই পৰিচয় হৈছোঁ মোৰ কিবা এটা যদি হৈছোঁ গতিকে মিউজিকটোক লৈ মানে সংগীতক লৈ মই ক'ব নোৱাৰিম ওকে লাষ্ট থিং তুমি খোৱাৰ আগতে কি কৰা মানে চকু মুদাৰ আগতে লাষ্ট কাম কি কৰে মনটোৱে চকু মুদাৰ আগতে মোৰ মোবাইলটো খুব পিটিব আৰু টোপনিটো খুব কম আহে আচলতে আৰু গান শুনো খুব ভাল ভাল গান শুনো আৰু গান শুনি কেতিয়াবা ভাবোঁ আৰু ওকে সো এতিয়ালৈকে তুমি বিট কৰা নাই গতিকে এতিয়া এটা অপশ্যন আছে তোমাৰ বিট কৰাৰ এতিয়া তুমি অসমৰ তিনিগৰাকী ফিমেল সেলিব্ৰিটিৰ নাম ক'ব লাগিব অসমৰ তিনিগৰাকী ফিমেল সেলিব্ৰিটি প্ৰথম যাৰ সৈতে মনটো এটা লং ড্ৰাইভত যাব বিচাৰিব সেকেন্ড যাৰ সৈতে একাপ কফি খাব বিচাৰিব থাৰ্ড যাৰ সৈতে মনটো ভেকেশ্যনত যাব বিচাৰিব এই তিনিটাৰ যিকোনো এটাহে বিট কৰিব পাৰিবা যদি বিচাৰা
সো লং ড্ৰাইভ কাৰ লগত যাবা, কফি কাৰ লগত খাবা, ভেকেশ্যন কাৰ লগত যাবা? আচলতে তেনেকুৱা কথা মই এতিয়ালৈকে ভবাই নাই। আজি ভাবিব লাগিব, নহ'লে তুমি ইয়াৰ পৰা যাবই নোপোৱা। কোৱা বেয়াকে ফচাইছে। চবেই উত্তৰ দিছে যোন ইয়াত আহিছে, গতিকে তোমাৰ অপশ্যন এটা আছে, এটাত তুমি ভেকেশ্যন ল'ব পাৰা, কি কয় বিট কৰিব পাৰা। চ' লং ড্ৰাইভ কাৰ লগত যাবা? অসমৰ কোন গৰাকী চেলিব্ৰিটিৰ সৈতে লং ড্ৰাইভ যাবা? ফিমেল, সিংগাৰ হওক, এক্ট্ৰেছ হওক, কোৰিঅ'গ্ৰাফাৰ হওক, ডিৰেক্টৰ হওক। এতিয়া ভাবিছো মানে আগতেতো ভবা নাছিলো, এতিয়া বৰ্তমান ভাবি লং ড্ৰাইভ একচুৱেলি মোৰ খুব একদম জমনি হৈ থাকে মোৰ বৰ্ণালী বাৰ লগত। আমাৰ বাইদেউ ভাতৃ যোনটো ৰিলেশ্যন, তাৰ মাজত আমাৰ এনেকুৱাকে বন্ধুত্বৰ এটা আছে যোনটো আমি খুব এনজয় কৰোঁ। কেনেকুৱা ফুৰিবলৈ গ'লে বা ক'ৰবাত গ'লে আমি খুব বেছি এনজয় কৰোঁ। ডেফিনেটলি লং ড্ৰাইভত সেই বস্তু বৰ্ণালী বা। অ'কে, আৰু কফি? অসমৰ মানুহে তেওঁক জানে। আমি কফিত বহিবলৈ হ'লে এই কফিটো মোৰ আচলতে এনেকুৱা লাগে একদম সেই কফিৰ যোনটো সময় সেইখিনি সময় জমি থাকিব লাগে। গতিকে সেইটো সময়ত আমি গীতালি মই বেছি মিলিম। অ'কে, গীতালি কাপ। অ'কে, আৰু ভেকেশ্যন কাৰ লগত যাবা? তোমাৰ বিপ অপশ্যন আছে, যদি বিপ কৰা বিপ কৰিব পাৰা, আৰু যদি তুমি কোৱা তেতিয়াহ'লে ক'ব পাৰা। ভেকেশ্যন ফুৰিবলৈ ন? ফুৰিবলৈ এটা ধুনীয়া ট্ৰিপ, এগাল মানৰ লগত যাবলৈ পাৰিলে বেছি ভাল। অকলে গ'লে ইমান তুমি যাক চুজ কৰিবা তাই হয়তো এগাল মানত লৈ যাব, তুমিও এগাল মানত লৈ যাবা। তেনেকে যাবলৈ হ'লে ৰিচা কলিতা। Okay, so ৰিচাৰ লগত ভেকেশ্যন। So এয়া আছিলে Celeb Travel Season 3 ফাৰ্ষ্ট এপিছড। কুৱেশ্যনছবোৰ কেনেকুৱা লাগিলে মনটো? কুৱেশ্যনবোৰ বৰ বেয়া, একদম পাজলত ফচিলোঁ আৰু বহুত ভাল লাগিলে। আৰু নভবা কথাবিলাক ভাবিব লগা হ'ল এইটো মুহূৰ্তত, গতিকে নাজানো। আৰু আচলতে পটককৈ ভাবি পানি উত্তৰ দিয়াটো বহুত কঠিন কাম। সেইকাৰণেতো আগতে মই কুৱেশ্যনছবোৰ কৈ দিয়া নাই এইবাৰ। সেইটো তাকে বহুত জেং হৈ গৈছে। তথাপি যি কি নহওক ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। থেংক ইউ ছ' মাছ মনটো আহিলা, আৰু ছেকেণ্ড এপিছডৰ সৈতে আকৌ লগ পাম। থেংক ইউ। 93.5 रेड FM बजाते रहो। 93.5 बजाते रहो।